Hello everyone, স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আশা কৰো সকলো ভালে আছে মোৰো বৰ্তমান ভালে আজি মই কোনো ধৰণৰ ক্ৰাফটৰ বা ডিজাইনৰ ভিডিঅ' অনা নাই মই আপোনালোকক আজি মোৰ জীৱনৰ একদম সৰু এটা সফলতাৰ বিষয়ে জনাবৰ বাবে ভিডিঅ'টো বনাইছো আশা কৰো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যেহেতু থাম্বনেলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হয় মই ইন্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে সক্ষম হৈছো আৰু সেই সকলোবোৰ আপোনালোকৰ আশীৰ্বাদৰ বাবে হৈছে মই তাত এখন বগা কাপোৰত 20 জন মহান ব্যক্তিৰ ছবি এমব্ৰয়ডাৰী কৰি কলা সূতাৰে এমব্ৰয়ডাৰী কৰি দিছিলো তাত তো তাৰ সেইখনৰ বাবে মই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছো আৰু এতিয়া প্ৰথমতে মই আপোনালোকক এই এৱাৰ্ডটোনো কি দিছে তাকে দেখাই লওঁচোন বলক মই বেক কেমেৰা কৰি আপোনালোকক ধুনীয়াকৈ এৱাৰ্ডটো দেখুৱাই লম তাৰ পাছতে মই কি কৰিনো এৱাৰ্ডটো পাইছো হেতু আপোনালোকক ধুনীয়াকৈ দেখাম তো প্লিজ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু এটো হকল ইন্ডিয়া বুক অফ ৰেকৰ্ডৰ যোনটো বক্স হেতু আৰু ইয়াৰ ভিতৰত আছে এটা মেডেল এয়া দেখিছে ইয়াতে লিখা আছে ইন্ডিয়া বুক অফ ৰেকৰ্ড এয়া আৰু এখন দিছে আই কাৰ্ড যেটো আকো এনেকৈ সেমিনাৰ এখন হয় তো তাৰ বাবে এই কাৰ্ডটো আৰু এই বেজ এনেকৈ লৈ যাব লগিয়া হয় তাত আৰু এটা খুব মৰম লগা পেন দিছে ইয়াতো লিখা আছে ইন্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু এখন বুক য'ত বিভিন্ন ধৰণৰ ৰেকৰ্ডছ ইয়াত আছে আৰু এখন 2021ৰ আৰু মোৰ এটো যোনটো 22ত যোনখন কিতাপ ওলাব তাত এই ৰেকৰ্ডটো অন্তৰ্ভুক্ত হ'ব ইয়াত যেনেকৈ আছে ইয়াত ইমানখিনি সৰু সৰু ল'ৰা ছোৱালী বা ইণ্ডিয়াৰ ইমান প্ৰতিভাৱান ব্যক্তিয়ে ইমান ধুনীয়া ধুনীয়া ৰেকৰ্ড কৰি নাম ৰখাই থৈছে এখন কিতাপখন চালে মনটো কিবা এটা ভাল লাগি যায় ইণ্ডিয়াৰ ইমান প্ৰতিভা ইয়াত এনেকৈ সোমাই আছে এখন মই যেতিয়া মেৰি চাওঁ মোৰ এনেকুৱা লাগে আচলতে ইমানখিনি প্ৰতিভা আমি মানে গমেই পোৱা নাছিলোঁ আচলতে আৰু এতিয়া এইখন দিছে এখন চাৰ্টিফিকেট ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ মই হয় এইখনৰ বাবে এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিলোঁ এৱাৰ্ডৰ কথা বেছিকৈ জানিবৰ বাবে আপোনালোকে নিউজটো চাব পাৰে হেডলাইনছ দেৰগাঁও আৰু বিভিন্ন ধৰণৰ নিউজত দেখিবলৈ পাব মই আপোনালোকক শ্বেয়াৰ কৰিম নিশ্চয় আপোনালোকে চাব পাৰিব হয় সেইখনৰ বাবে মই এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছো যে মই 20 জন ব্যক্তিৰ এনেকৈ ছবি 3 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ এনেকৈ জোখত 20 জনক মই এনেকৈ আঁকিছিলো মানে এমব্ৰয়ডাৰী কৰিছিলো আৰু তেনেকৈ মই লভলিনা বৰগোহাঁই আৰু তেনেকৈ কেবাটাও এনেকৈ কৰিছিলো মই ইনষ্টাগ্ৰাম বা ফেচবুকত শ্বেয়াৰ কৰিছিলো যোনখিনিয়ে মোক তাত ফলো কৰিছে নিশ্চয় দেখিছে চাগে আৰু এইটোৰ বাবে মই এই এৱাৰ্ডটো পাবলৈ সক্ষম হলো আৰু মোৰ খুবেই ভাল লাগিছে আপোনালোকে এনেকৈ মোক মৰম কৰি যাব আশীৰ্বাদ কৰি যাব যাতে মই জীৱনত আৰু এইটোতো একোৱে নহয় আৰু যাতে মই সফলতা কঢ়িয়াই আনিব পাৰো আপোনালোকে মোক আশীৰ্বাদ কৰিব যদি আপোনালোকেও এই ইন্ডিয়া বুক অফ ৰেকৰ্ডত আপোনালোকে যদি নাম অন্তৰ্ভুক্ত কৰিবলৈ মানে আপোনালোকৰ যিকোনো প্ৰতিভা আপোনালোকে এনেকৈ
ৰেকৰ্ডত দিবৰ বাবে ইচ্ছা কৰে তেতিয়াহ'লে দিব পাৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ ৱেবছাইটত গৈ যদি আপোনালোকে ইচ্ছা কৰে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক সকলো তথ্য ধুনীয়াকৈ কৈ দিম বা বুজাই দিম তেনেকুৱা এটা মই ভিডিঅ' বনাই দিম যদি আপোনালোকে ইচ্ছা কৰে মোক কমেণ্ট কৰি জনাব তো মই আপোনালোকক সকলো জনাই দিম ঠিক আছে আজিলৈ আহিছোঁ আজিৰ ভিডিঅ'টো ইমানেই আৰু নেক্সট আকৌ এটা ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম অতি সোনকালে তো তেতিয়ালৈকে বাই বাই